হেল্ল' গাইজ, মই পৰাশৰ আৰু আপোনালোকৰ কাৰণে লৈ আহিছো এটি নতুন ভিডিঅ'। আজি ভিডিঅ'টিৰ নাম অস্বস্থ মাহত ইটি গজ। আপুনিনো ফেক নিউজৰ চিকাৰ আপুনি নিজে নিজকে কেনেদৰে বনাই লয়, আৰু কিছু কথা পাতিম আমি ফেক্ট চেকৰ বিষয়ে আৰু বহু কথা আমি আলোচনা কৰিম। আৰু তাৰ আগতে আলোচনা কৰাৰ আগতে মই আপোনালোকক আমাৰ সকলোৰে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰৰ কিতাপ মোৰ টোকাবহীৰ পৰা এইখন কিতাপৰ 196 সংখ্যক পৃষ্ঠাত এই 196 সংখ্যক পৃষ্ঠাত এটা কথা আছে। আমাৰ নমস্কাৰ যিটো শিতান, এই নমস্কাৰ শিতানত টমাছ জেফাৰছনৰ কথা হোমেন বৰগোহাঁই ছাৰে লিখিছিলে। তেওঁৰ এটা উক্তি লিখিছিলে আৰু টমাছ জেফাৰছনে কৈছিলে, যি মানুহে বাতৰি কাকতৰ বাহিৰে আন একো নপঢ়ে তেওঁতকৈ একেবাৰে একো নপঢ়া মানুহজন বেছি শিক্ষিত আৰু জ্ঞানী। হোমেন বৰগোহাঁই ছাৰে নিজেই বাতৰি কাকতৰ লগত বহুত বছৰ জড়িত হৈ আছে আৰু তাৰ পিছতো তেওঁ টমাছ জেফাৰছনৰ এই উক্তিটো তেওঁৰ কিতাপত সন্নিৱিষ্ট কৰিছে। বাৰু, এতিয়া আমি আলোচনা কৰো আহক আমাৰ আজিৰ বিষয় অস্বস্থ মাহত ইটি গজৰ বিষয়ে। আৰু প্ৰথমতে আমিনো ফেক নিউজ বিলাকৰ এটা কেনেকে মিছলিড ইনফৰমেশ্যন বিলাকৰ আমি নিজে নিজকে চিকাৰ বনাই লওঁ। প্ৰথম কথা, আমি হেডলাইন আমি কি কৰো, আমি যেতিয়া এটা খবৰ এটা আহে, আমাৰ ধৰক কোনোবা এটা নিউজ পৰ্টেল এটা, কোনোবা এটা সংবাদ মাধ্যম এটা ৱেব পৰ্টেলত নিউজ এটা কৰিছে আৰু ৱেব পৰ্টেলত তেওঁলোকে দি দিছে যে এইটো চোৱা, তাত কেৱল হেডলাইনটো থাকে আৰু আমি কি কৰো, আমি কেৱল সেই হেডলাইনটো পঢ়ো। আমি হেডলাইনটো পঢ়ো, হেডলাইনৰ স্ক্ৰীনশ্বট এটা লওঁ, আমি আমাৰ হোৱাটছআপ, ফেচবুক আমি সকলোতে বিলাই দিওঁ। প্ৰথম এটা উদাহৰণ, কেইদিনমান আগতে জুন মাহৰ ঘটনা আমাৰ সকলোৰে মাজত এটা হৈ গ'ল বোলে UGC হেনো পৰীক্ষা বাতিল কৰিছে, UGC কেঞ্চেল এক্সাম, এনেকুৱা বহুত ধৰণৰ হেডলাইন আহি গ'ল আৰু তাৰ পিছত মানুহবিলাকে ভাবিলে UGC পৰীক্ষা কেঞ্চেল কৰিলে নেকি। কিন্তু আমাৰ সকলোৰে হোৱাটছআপৰ ষ্টেটাছত আহিলে UGC কেঞ্চেল এক্সাম, UGC হেনো পৰীক্ষা বাতিল কৰিলে। তাৰ পিছত সেই একেটা হেডলাইন থকা খবৰটো যেতিয়া মই পঢ়িলো, আজিকালি ৱেব পৰ্টেল বিলাকত এটা খবৰ পঢ়িবলৈ আপুনি কিমান সময় লাগে দেখুৱাই দিয়ে, আৰু সেই যেতিয়া খবৰটোত মই যেতিয়া চালো, তাৰ খুব বেছি 3 মিনিটে 4 মিনিট লাগিব বুলি কৈছিল। গতিকে খবৰটো যেতিয়া মই চালো, তেতিয়া UGCয়ে জুন মাহৰ ঘটনা, যে UGC যেতিয়া যিটো খবৰত কোৱা হৈছিল যে UGC হেনো পৰীক্ষা বাতিল কৰিছে, হেডলাইনত তেনেকুৱা আছিল, আৰু সেই খবৰটো মই পঢ়ি গম পালো যে UGCৰ এখন কমিটিয়ে, এজন উপাচাৰ্যৰ নেতৃত্বত গঠন কৰা এখন কমিটিয়ে UGC কিছু পৰামৰ্শ দিছে যে পৰীক্ষা বাতিল কৰিবলগীয়া আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি মূল্যাংকন, সেয়া ইণ্টাৰনেল এছেছমেণ্টৰ ভিত্তিত কৰিব লাগে। অৰ্থাৎ সেয়া কেৱল এখন কমিটিৰ UGCলৈ দিয়া পৰামৰ্শহে আছিল, সেয়া UGCয়ে দিয়া সিদ্ধান্ত নাছিল। UGCয়ে কোনো ধৰণৰ সিদ্ধান্ত দিয়া নাছিল। এতিয়া আমি কথা পাতো তাৰ পিছত কি হ'ল, UGCয়ে পুনৰ ৰিভাইজ গাইডলাইন এখন দিলে 6 জুলাইত, আৰু 6 জুলাইত ৰিভাইজ গাইডলাইন দিলে, আৰু 8 জুলাইত তেওঁলোকে দিলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, পৰীক্ষা কেনেদৰে অনুষ্ঠিত কৰিব লাগিব, যেনে ষ্টুডেণ্টে কেনেকে বহিব লাগিব। তাৰ পিছত কি হ'ল, সেই বস্তুটো দিয়াৰ পিছত UGCয়ে ক'লে যে ছেপ্টেম্বৰ মাহৰ আগতে সকলোৰে বাবে পৰীক্ষা হ'ব লাগিব। সকলোৰে মানে UGCয়ে তাত কৈছিলে যে শেষৰ ছেমিষ্টাৰ, অৰ্থাৎ মোৰ বিশেষকৈ স্নাতক ডিগ্ৰী সকলৰ 6th ছেমিষ্টাৰ আৰু মই স্নাতকোত্তৰ, গতিকে মোৰ 4th ছেমিষ্টাৰ, গতিকে আমাৰ যিসমূহ শেষৰ ছেমিষ্টাৰসমূহৰ পৰীক্ষা ছেপ্টেম্বৰ মাহৰ আগত হ'ব লাগিব, আৰু যিসকল ইণ্টাৰমিডিয়েট আছে তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ ভিত্তিত। আৰু এই ক্ষেত্ৰত 6 জুলাইত আমাৰ HRD মিনিষ্টাৰে এটা টুইট কৰিছিলে যে ইণ্টাৰমিডিয়েট ষ্টুডেণ্টৰ ক্ষেত্ৰত ইণ্টাৰনেল এছেছমেণ্টৰ ভিত্তিত তেওঁলোকৰ মূল্যাংকন কৰা হ'ব, আৰু যিখন 29 এপ্ৰিলত যিখন প্ৰথমে UGCয়ে প্ৰথমখন গাইডলাইন দিছিল তাৰ ফলো কৰা হ'ব, তাক অনুকৰণ কৰা হ'ব। গতিকে ইয়াতে কি হ'ল, ইয়াতে আমাৰ সংবাদ মাধ্যমবিলাকে আকৌ হেডলাইন দি দিলে যে পৰীক্ষা হ'ব ছেপ্টেম্বৰৰ আগত। তাৰপিছত আমি সকলোৱে ভয় খাই গ'লো, আমাৰ ইণ্টাৰমিডিয়েট বিলাকে ভয় খাই গ'ল, কি আমাকতো কেইদিনমান আগতে কৈছিল আমাক পৰীক্ষা বাতিল হোৱা বুলি, আকৌ পৰীক্ষা হ'ল নেকি। আমি আচলতে কি কৰিলো, প্ৰথম কথা, HRD মিনিষ্টাৰে যিখন ৰিভাইজ গাইডলাইন টুইট কৰিছিলে সেইখনো ভালকে নপঢ়িলো, আমি সংবাদবোৰো ভালকে নপঢ়িলো, আমি পঢ়িলো কেৱল হেডলাইন কেইটা। হেডলাইনত কোৱা আছিলে যে পৰীক্ষা হ'ব, আমাৰ সকলোৰে ভয় লাগিল। কিন্তু তাত HRD মিনিষ্টাৰে সম্পূৰ্ণভাৱে স্পষ্টভাৱে কৈছিলে যে ইণ্টাৰমিডিয়েটৰ ক্ষেত্ৰত 29 এপ্ৰিলত যিখন গাইডলাইন দিয়া হৈছিলে সেই গাইডলাইনখন ফলো হ'ব। আনকি তেওঁ টুইটো কৰিছিলে যে ইণ্টাৰমিডিয়েট ছেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ, শিক্ষাৰ্থীসকলৰ মূল্যাংকন কৰা হ'ব ইণ্টাৰনেল এছেছমেণ্টৰ ভিত্তিত। তেওঁলোকৰ টুইটটো আপোনালোকে এতিয়াও টুইটাৰত গ'লে পাব। গতিকে কথাটো কি হ'ল, আমি সেই মাত্ৰ এটা পৃষ্ঠাৰ গাইডলাইন এখন আছিলে সেইদিনা, আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ খুব বেছি চাগে 10 পেজ মান আছিলে, আৰু 10 পেজ তাতকৈ কমো হ'ব পাৰে, এইটো মই সাধাৰণতে ক'ব নোৱাৰিম। কিন্তু তাতকে বাৰু সেইখন আমি নপঢ়িলো, গাইডলাইনখন আমি নপঢ়িলো। আমি যদি সংবাদ এটা ভালকে পঢ়িলো হয়, অৱশ্যে এই ক্ষেত্ৰত আমাৰ অসমীয়া সংবাদ মাধ্যমসমূহে কিছুমান, বিশেষকৈ এটা সংবাদ মাধ্যমে অকমান মিছলিডিং ইনফৰমেশ্যন তেওঁলোকে
প্ৰথম পৃষ্ঠাত হয়তো প্ৰথম পৃষ্ঠাত তেওঁলোকে পাব্লিছ কৰিছিলে গতিকে কিন্তু আমি যদি এটা ইংলিছ নিউজ পৰ্টেল আমি যদি চালো হয় তেতিয়াহ'লে আমি গম পালো হয় আচলতে ইউজিচিয়ে কি কৈছে ইউজিচিয়ে কৈছে যে ইণ্টাৰমিডিয়েটৰ ক্ষেত্ৰত ইণ্টাৰনেল এছেছমেণ্ট আৰু যিখন 29 এপ্ৰিলৰ যিখন গাইডলাইন আছিল সেইখন ফ'ল' কৰা হ'ব অৰ্থাৎ তাত কি আছিলে তাত এনেকুৱাকে লিখা আছিলে যিসকল শিক্ষাৰ্থী আছিলে যিসকল ইণ্টাৰমিডিয়েটৰ ষ্টুডেণ্ট তেওঁলোকৰ ক্ষেত্ৰত 50% ইণ্টাৰনেল এছেছমেণ্ট আৰু 50% পূৰ্বৰ পৰীক্ষাৰ যিটো মাৰ্কছ তাৰ ওপৰতহে তেওঁলোকৰ মূল্যাংকন কৰা হ'ব কিন্তু আমি কেৱল হেডলাইনটো পঢ়ি এনেকুৱা আমি দেখুৱালে যে সকলোৰে বাবে পৰীক্ষা হ'ব এইটো ইউজিচিয়ে কেতিয়াও কোৱা নাছিলে ইউজিচিয়ে কেৱল কৈছিলে টাৰ্মিনেল অৰ্থাৎ আমাৰহে পৰীক্ষা অনুষ্ঠিত হ'ব ইউজিচিয়ে সকলোৰে বাবে পৰীক্ষাৰ কথা কোৱা নাছিলে ইয়াৰ পিছত আমি আহো আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে কেইদিনমান আগতে এটা মেছেজ এটা দিছিলে মেছেজত কৈছিলে যে আমাৰ এইটো বস্তু কিয় হয় আমাৰ যিটো আমাৰ চকুৱে কেৱল কেইটামান নিৰ্দিষ্ট শব্দতহে মনোযোগ দিবলৈ বিচাৰে নিৰ্দিষ্ট শব্দ নিৰ্দিষ্ট এটা লাইন নিৰ্দিষ্ট এটা হেডলাইন কেৱল হেডলাইনতে বস্তুটো থমকি নৰয় কেতিয়াবা নিৰ্দিষ্ট লাইনতো বস্তুটো থাকি যায় গতিকে কেইদিনমান আগতে আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এটা মেছেজ দিছিলে আৰু মেছেজত কৈছিলে যে সকলো শিক্ষাৰ্থীসকলে ফৰ্ম ফিল আপ কৰিব লাগিব যাতে তেওঁলোকক আমাৰ পৰৱৰ্তী সেমিষ্টাৰলৈ আমাৰ উত্তীৰ্ণ কৰাই দিব পাৰো আৰু বিশেষকৈ তাত কৈছিলে যে আমাৰ পৰীক্ষা ছেপ্টেম্বৰৰ আগত হ'ব এইখিনি ছেপ্টেম্বৰৰ আগত কিন্তু আমি এই বস্তুটো চালো কিন্তু আমাৰ উপাচাৰ্য মহোদয়ৰ আমি প্ৰথম পেৰাগ্ৰাফটো নাচালো প্ৰথম পেৰাগ্ৰাফত ছাৰে কি লিখিছিলে ছাৰে কৈছিলে যে আমি 29 এপ্ৰিল 6 জুলাইৰ গাইডলাইন 29 এপ্ৰিলৰ গাইডলাইন 6 জুলাইৰ ৰিভাইজ গাইডলাইন আৰু 8 জুলাই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এছঅপি ইউজিচিৰ এছঅপি আমি ফ'ল' কৰিম আৰু সেইকেইখনত কি লিখা আছিল অকমান আগতে মই আপোনালোকক কৈ থৈ আহিছিলো ইণ্টাৰমিডিয়েট ষ্টুডেণ্টৰ ক্ষেত্ৰত কি হ'ব টাৰ্মিনেল ষ্টুডেণ্টৰ ক্ষেত্ৰত কি হ'ব কিন্তু আমি কেৱল আমাৰ দৃষ্টিৰে আমি কেৱল এটা দুটা লাইন বিচাৰো এই কাৰণে আমি সম্পূৰ্ণকে বস্তু এটা নপঢ়াৰ কাৰণে আমি মিছলিড হওঁ আমি কেৱল হেডলাইন আৰু খুব বেছি এটা দুটা খবৰত পঢ়ো আৰু এই কাৰণে আমাৰ অৱস্থা কেনেকুৱা হয় অস্বস্থ মাহত ইটি গছৰ নিচিনা এতিয়া মই আপোনালোকক এটা বিশেষ কথা কম আমাৰ যিটো মই দ্বিতীয় বস্তু ভাবিছো আমি কিয় মিছলিড হওঁ আমাৰ বৰ্তমান সময়ত আমি ইমানেই ব্যস্ত আচলতে আমাৰ কনচেন্ট্ৰেশ্যন লেভেলটো বহুত কমিছে আমাৰ কনচেন্ট্ৰেশ্যন লেভেল বহুত বেছি নাই খুব বেছি 1 মিনিট 2 মিনিটহে আমি পঢ়িব পাৰো ভালকে যদি আজি চাম এখন ফেচবুকটো আমিতো গৈয়ে থাকো আৰু এইকাৰণে কি হ'ল এই কাৰণে যিটো আমাৰ আজিকালি এনেকুৱা ধৰণৰ এপবিলাক বহুত বেছি জনপ্ৰিয় যিবোৰে হয়তো 100টা শব্দৰ ভিতৰত এটা নিউজ এটা দিয়ে আমাৰ সেনেকুৱা ধৰণৰ নিউজ পেজবিলাক বেছি জনপ্ৰিয় যিবিলাকে মাত্ৰ এটা পোষ্টাৰ এখন বনাব পোষ্টাৰ এখনত এটা খবৰে মাত্ৰ এটা লাইন এটা মেইন লাইন এটা খবৰ কেতিয়াও এটা লাইনত লিখিব পাৰি এটা মেইন পইণ্ট এটা লিখিব পাৰি কিন্তু গোটেই খবৰটো অভাৰঅল এটা পৃষ্ঠাত লিখিব নোৱাৰি 80টা শব্দৰ ভিতৰত এটা সামাৰি এটা দিব পাৰি আৰু খুব বেছি হয় বুলি এনেকুৱা হৈছে কিন্তু গোটেই খবৰটো যদি ভালকৈ বিতংভাৱে পঢ়িব লাগে আপুনি আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো ৱে চলি আহিছে এটা ইনভাৰ্টেড পিৰামিড ষ্টাইলত আৰু কোনোবা বেলেগেও লিখিব পাৰে আৰু গতিকে কেনেকুৱা এটা বস্তুটো আপোনালোকে চাব লাগিব আমি যে এই এপবিলাক ইউজ কৰো যে 80টা শব্দৰ ভিতৰত এটা খবৰ আমি যে পোষ্টাৰবিলাক ব্যৱহাৰ কৰো এই পোষ্টাৰবিলাকে আমাক বহু ক্ষেত্ৰত মিছলিড কৰিব পাৰে তাতকে আমাৰ জীৱনত আমি সকলো খবৰ পঢ়িবলৈ পোৱা নাই যিটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ অৰ্থাৎ মই এতিয়া শিক্ষাৰ্থী মোৰ কাৰণে ইউজিচি নিউজটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ গতিকে মই ইউজিচিৰ যিটো খবৰ আহিব এই খবৰটো মই এটা বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠানত মই সম্পূৰ্ণকৈ পঢ়িলে মোৰ জীৱনৰ 5 মিনিট খৰচ গ'লে মোৰ ইমান একো এটা ক্ষতি তাত নহয় গতিকে এই কাৰণে আমাৰ আৰু এটা আমি মিছলিড হোৱা আৰম্ভ কৰিছো আৰু লগতে আপোনালোকে ভাবিব আমাৰ কনচেন্ট্ৰেশ্যন লেভেল কমিছে আমি কেৱল আমাক জলদি লাগে আমাক গোটেই ইনফৰমেশ্যন আমাৰ বিশ্লেষণ পঢ়িবলৈ মন নাই আমাক কেৱল আমাক প্ৰয়োজনীয় খবৰটো লাগে আৰু এইটো বস্তু হয় এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ম এইটো হৈছে এটা পাৰ্থক্য আছে গুগল আৰু আমাৰ কিতাপৰ মাজত কি পাৰ্থক্য গুগলত আমি যেতিয়া বস্তু এটা বিচাৰো গুগলে আমাক যিটো বস্তু লাগে অৰ্থাৎ আপুনি যদি এটা প্ৰশ্ন কৰে যে এইটো বস্তু কি গুগলে আপোনাক সেইটো বস্তু হে দেখুৱাই দিব এতিয়া বৰ্তমান চলি আছে সেকশন 66ৰ কথা বহুত কেইটা চলি আছে আৰু আইটি এক্টৰ কথা সো গতিকে আপুনি যদি এতিয়া সেকশন 66 সি চাব খোজে গুগলে আপোনাক কেৱল 66 সেকশনটোহে দিব কিন্তু আপুনি তাৰ সলনি যদি এখন কিতাপত আপুনি সেকশন 66ৰ কথা জানিব খোজে সিৰ কথা জানিব খোজে তেতিয়াহলে আপুনি তাক কি কৰিব লাগিব তাত আপুনি আৰম্ভণিৰ পৰা জানিব আৰম্ভণি বোলে এইখন কি হয় তাৰ পিছত আপোনাৰ তলত থাকিব সেকশন কেইটা থাকিব এই গোটেইখন ওভাৰঅল থাকে কিন্তু গুগলে আমাক যিটো প্ৰয়োজনীয় সেই বস্তুটোহে দিয়ে গুগল ভাল হয় গুগলৰ ব্যৱহাৰ কৰক কিন্তু এই ক্ষেত্ৰত আপোনালোকে কিতাপৰ ব্যৱহাৰো এৰি নিদিব কাৰণ কিতাপে আপোনালোকক এটা ওভাৰঅল দিব কিন্তু গুগলে এই ক্ষেত্ৰত কি কৰে কেতিয়াবা বহু ক্ষেত্ৰত আমাক কেৱল যিটো লাগে সেই বস্তুটোহে দিয়ে কেতিয়াবা বেলেগ বস্তু শিকি লোৱাটো অকমান ভাল আৰু গতিকে ইয়াৰ পিছত আহো আমি আমাৰ যিটো
আটাইতকৈ ডাঙৰ সমস্যা হ'ল এটা আমি সকলোৱে জানো হোৱাটছআপ ইউনিভাৰ্চিটি ফেচবুক ইউনিভাৰ্চিটি এইখিনিতে কথা এটা কওঁ যেতিয়া এখন কিতাপ এখন এজন মানুহে লিখিব কেতিয়াবা হয়তো কিতাপখন মিস্ত্ৰীটো লিখিব পাৰে কিন্তু সেই কিতাপখন যেতিয়া লিখিব এই কিতাপখন যেতিয়া প্ৰকাশ কৰিব আৰু প্ৰকাশ কৰাৰ পিছত যদি তেওঁ ভুল ইনফৰমেশ্যন দিছে তেতিয়া তাতো বিতৰ্ক হ'বই কিন্তু সেই কিতাপখন লিখিবলৈ তেওঁ গৱেষণা কৰিব লাগিব এখন ভাল কিতাপ এখন ভাল বুৰঞ্জী কিতাপ এখন লিখিবলৈ গৱেষণা কৰিব লাগিব এনেকুৱা ময়ো কিবা কিবি লিখিব পাৰো মই এখন নতুন এটা বস্তু হয়তো কিতাপত নথকা এটা বস্তু লিখিব লাগিব কিন্তু তাৰ এটা প্ৰপাৰ ৱে এটা আছে তাত আমি গৱেষণা কৰিব লাগিব তাত আমি ষ্টাডি কৰিব লাগিব ষ্টাডি কৰি এটা প্ৰপাৰ ৱেত আমি লিখিব লাগিব যে এইটো বস্তু এনেকুৱা ধৰণৰ হৈছিল এইবোৰ আছিল প্ৰমাণ এনেকুৱা ধৰণৰ লিখিব লাগিব কিন্তু আজিকালি কি হয় আমি মইতো ইতিহাসৰ ইমানবোৰ লেচন হোৱাটছএপত ফেচবুকত পঢ়িবলৈ যাওঁ যে মই আচৰিত হৈ যাওঁ কোনো ধৰণৰ আগতে একো এটা প্ৰপাৰ ৰিচাৰ্চ এটা মেথড নথকাকে তেওঁলোকে বস্তুবোৰ লিখি দিয়ে আৰু এইবোৰকে আমি বিশ্বাস কৰো আৰু ইয়াতে আমাৰ কথাটো কি হ'ল আমি কিয় ভুল তথ্যবোৰ শ্বেয়াৰ কৰো কাৰণ আমি আমাৰ মনত আমি সেইবোৰ বস্তুৱে বিশ্বাস কৰো যিবোৰ আমি মানে মনে মনে ভাবি থাকো কথা এটা আমি এইকাৰণেহে মোৰ অপজিট পলিটিকেল পাৰ্টিৰ বদনাম থকা আমি পোষ্টাৰ এখন সেইখন ভুৱাই হওক আমি সেইখন তেতিয়াহে শ্বেয়াৰ কৰিম আমি সেইখন এইকাৰণে শ্বেয়াৰ কৰিম কাৰণ সেই পলিটিকেল পাৰ্টিটোক মই বেয়া পাওঁ এই পলিটিকেল পাৰ্টি এখন পোষ্টাৰ এখন আন সেইখনতো ফেক নিউজেই হৈ থাকিব পাৰে যিহেতু মই সিহঁতক বেয়া পাওঁ মই সেইটো ফৰৱাৰ্ড কৰি দিলো মই এনেকুৱা ধৰণৰ তেওঁলোকৰ পলিটিকেল পাৰ্টিৰ বদনাম গোৱা এটা হোৱাটছআপ ষ্টেটাছ পালো এটা ফেচবুক ষ্টেটাছ পালো সেইটো মোৰ ভাল লাগিল সেইটো মোক ছাপোৰ্ট কৰিছে মোৰ যিটো আইডিঅলজি সেইটো ছাপোৰ্ট কৰিছে মই তাৰ ভুল শুদ্ধ বিচাৰ নকৰাকে মই তাক শ্বেয়াৰ কৰি দিলো অৰ্থাৎ মোৰ অপজিট পাৰ্টিৰ যদি অপজিট পাৰ্টিৰ যদি ভুল তথ্য কোনোবাই শ্বেয়াৰ কৰিছে মই সেইটো বস্তু মই পঠাই দিম এইটো কথা তেওঁলোকৰ যদি পোষ্টাৰ এখন আহিছে তেওঁলোকৰ যদি নামত এটা জোক এটা আহিছে তেতিয়াহ'লে মই সেইটো কি কৰিম মই নভবা নিচিনাকে তাক শ্বেয়াৰ কৰি দিম আৰু এইটোৱে কথা আৰু এই কাৰণে আমি কেতিয়াবা আমাৰ শত্ৰুৰো কিছুমান ভুল তথ্য আমি পাব পাৰো ন শত্ৰু বুলি কোৱা নাই তেওঁলোক জাষ্ট আমাৰ এটা অপজিশ্যন এটা আমাৰ আইডিঅলজিৰ অপজিশ্যন হয় এতিয়া মই যদি বিজেপি সমৰ্থক মই কংগ্ৰেছৰ যদি বেয়া কথা এটা পাওঁ মই চিধা শ্বেয়াৰ কৰি দিম এটা পোষ্টাৰ এটা পালে ৰাহুল গান্ধীৰ নামত জোক এটা পালে ৰাহুল গান্ধীৰ কিবা এটা মিছলিডিং ইনফৰমেশ্যন পালে শ্বাহৰুখ খানে বোলে পাকিস্তানক কিমান কোটি টকা দি থৈ দিছে সেইটো অত বছৰে প্ৰতিবাৰে শ্বেয়াৰ হৈ থাকে ইয়াৰ কাৰণ হ'ল শ্বাহৰুখ খানক হয়তো আপুনি ইমান এটা ভাল নাপায় গতিকে তাৰ এটা বদনাম এটা পাইছে গতিকে সেই বস্তুটো পালেই আপোনালোকে শ্বেয়াৰ কৰি থাকে তাৰ ভাল নাচায় শুদ্ধ নাচায় বিজেপি নৰেন্দ্ৰ মোদীৰ ফেক নিউজ এটা আপোনালোকে পালে যিহেতু আপোনালোকে নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাল নাপায় গতিকে তেওঁৰ এটা খবৰ পালে শ্বেয়াৰ কৰি দিব কিছুমানে ৰাহুল গান্ধীক ভাল নাপায় ৰাহুল গান্ধীৰ খবৰ এটা যেনে আমাৰ ইস তৰফ সে আলু গুচা উস তৰফ সে সোনা নিকালো এইটোতো ৰাহুল গান্ধীয়ে কেৱল এইটো বাক্যহে শ্বেয়াৰ হৈ থাকে এনেকুৱা কাৰণ আমি ৰাহুল গান্ধীক ইমান এটা ভাল নাপাওঁ কিবা কিবি চ' সেইকাৰণে আমি আমাৰ অপজিশ্যনৰ ভুল তথ্যবিলাক কাৰণ যিহেতু আমি তেওঁলোকক ভাল নাপাওঁ আৰু কথাবোৰ আমি শ্বেয়াৰ কৰি দিওঁ আৰু কেতিয়াবা আমাৰ সমৰ্থক বিলাকৰ লগতো এনেকুৱা হয় যে আমি সমৰ্থন কৰা পাৰ্টিটোৰ যদি ফুল ইনফৰমেশ্যন থকা কিবা বস্তু আমি পাওঁ ফুল ইনফৰমেশ্যন আমি ভাল যদি তাত ভাল আছে যদি শুদ্ধ হওক অশুদ্ধ হওক আমি একো নকৰাকে বিচাৰ বিবেচনা নকৰাকে সেইটো আমি ফৰৱাৰ্ড কৰো শ্বেয়াৰ কৰো আমি কপিত এনেকুৱাকে লিখি দিওঁ আমাৰ নিজকে এবাৰ বিবেচনা কৰি চোৱাৰ যি আমাক দিছিলে ভগৱানে আমাক এটা গুণ সেই গুণটো আমি এই ক্ষেত্ৰত নোহোৱা কৰি দিওঁ গতিকে প্ৰতিটো আজিকালিৰ সময়ত ইমানেই ইনফৰমেশ্যন আহে প্ৰতিদিনে ইমানেই আপুনি নতুন নতুন ইনফৰমেশ্যন পায় যে অকমান চাই চিতি ল'ব অকমান কিছু ক্ষেত্ৰত মই প্ৰথমতে লাইনটো হোমেন বৰগোহাঞি ছাৰৰ কিতাপৰ পৰা যি নমস্কাৰ খণ্ডত থকা জেফাৰচনে কোৱা কথাটো এইকাৰণেই কৈছিলো বাতৰি কাকতৰ কথাটো এইকাৰণেই কৈছিলো কেতিয়াবা বাতৰি কাকতকো সম্পূৰ্ণভাৱে বিশ্বাস কৰাটো উচিত কথা নহয় কাৰণ কেইদিনমান আগতে আপোনালোকে শাখা আৰু হিন্দুৰ ক্ষেত্ৰত ইয়াৰ প্ৰমাণ পায়ে থৈ দিছে কি হৈছিলে আপোনালোকে প্ৰমাণ কিছু পায়ে থৈ দিছিলে সকলোকে কেতিয়াবা নিজৰ বিবেক বিচাৰ বুদ্ধি বিবেচনা এইবিলাককো এবাৰ প্ৰশ্ন কৰক এইবিলাকক আপুনি এবাৰ নিজে বিচাৰি লওক আচলতে কি হয় কি নহয় আৰু এইখিনি কৈয়ে মই আজিলৈ বিদায় মাগিছো পুনৰ লগ পাম আৰু পুনৰ এবাৰ কৈছো অজস্ৰ মাহত ইতি গজ ইয়াৰ চিকাৰ আপুনি নিজেই নিজকে কেতিয়াও নকৰিব বিপদ কেতিয়াবা আপোনাৰো হ'ব পাৰে ধন্যবাদ আজিলৈ বিদায় মাগিছো